আমাৰ ডিফু কনস্টিটুৱেন্সি ইলেকশ্যন 26 এপ্ৰিল অনুষ্ঠিত হ'ব অৰ্থাৎ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব আমাৰ 108 বুকাজান এছটি কনস্টিটুৱেন্সি ফলছ আণ্ডাৰ ডিফু পিপিসি টোটেল আমাৰ ডিফু বুকাজান কনস্টিটুৱেন্সি আমাৰ টোটেল পোলিং স্টেশন আছে 203 নাম্বাৰস total voters আছে 1,50,200 out of 1,50,200 75,168 male voters and 75,032 female voters amar 203 polling stationer bhitor amar location আছে 173 numbers amar tar bhitorte webcasting polling station jot amar webcasting kora hobo 112 numbers critical polling station and vulnerable hamlet polling station আছে আমাৰ 36 numbers women polling station আছে আমাৰ 30 numbers আৰু P-2 polling station আছে 25 numbers P-2 means মানে আমাৰ ইলেকশনৰ পোলৰ দুদিন আগতে তেওঁলোক কনসাৰ্ন polling station যাব লাগিব আৰু P-1 polling station আছে 178 numbers আৰু মোবাইল সেটো এৰিয়া polling station আছে 19 numbers আৰু স্টেট বৰ্ডাৰ পোলিং স্টেশনস আছে 14 নাম্বাৰস যে আমাৰ স্টেট নাগালেণ্ডৰ লগত আমাৰ এডজাস্টেড হয় যেনেকুৱা পোলিং স্টেশন আছে আমাৰ 14 নাম্বাৰস আৰু আপোনালোকক মই ইভিএম ডিটেইলছ টু জনাব বিচাৰিছো আমাৰ হাতত এভেইলেবল বিইউ আছে 301 নাম্বাৰস সিইউ আছে 299 নাম্বাৰস ভিভিপেট আছে 313 নাম্বাৰস আৰু আমাৰ ইলেকশন to অনুষ্ঠিত হ'ব আমাৰ এটা ভিডিওৰ পৰা যত আগৰ পৰা হৈ থাকে বুকাজান হায়াৰ সেকেন্ডাৰী স্কুল তাৰ পৰা আমাৰ ৰিসিভিং এণ্ড ডিস্ট্ৰিবিউশন সেন্টাৰ তাত হ'ব ইভিএম ষ্ট্ৰং ৰুম আমাৰ বুকাজান হায়াৰ সেকেন্ডাৰীত হ'ব কাউন্টিং সেন্টাৰ ফুড সেল সকলোখিনি আমাৰ বুকাজান হায়াৰ সেকেন্ডাৰীত হ'ব আৰু বুকাজান ব্লক ফিল্ডত হ'ব ট্ৰান্সপোৰ্ট সেল আৰু আমাৰ জোনাল অফিচাৰ্স আছে 11 নাম্বাৰস সেক্টৰ অফিচাৰ আছে 47 নাম্বাৰস মাইক্ৰো অবজাৰ্ভাৰ আমি এখিনি সময় লৈ লম ৰিকোয়াৰমেন্ট আমাৰ যিমান লাগে প্ৰিজাইডিং অফিচাৰ আছে 244 ইনক্লুডিং 20% ৰিজাৰ্ভেশন ফাৰ্স্ট পোলিং অফিচাৰ্স 244 ইনক্লুডিং 20% ৰিজাৰ্ভেশন সেকেন্ড পোলিং 244 এন্ড থাৰ্ড পোলিং 244 নাম্বাৰস আমাৰ যি সিএপিএফ বা আমাৰ যদি ফোর্স ডেভেলপমেন্ট এখিনি আমাৰ কনসার্ন এসডিপি কৰি আছে আৰু ষ্ট্ৰং ৰুম তাৰপিছত আমাৰ জোন সেক্টৰ পোলিং স্টেশন কন্ট্ৰোল ৰুম এফএসটি এসএসটি সকলোখিনি লগত আমাৰ ফোর্স ডেভেলপমেন্ট কৰা হ'ব আৰু অলৰেডি যেহেতু এমসিসি মডেল কোড অফ কন্ডাক্ট কালিৰ পৰা বিপজ হৈছে সো আমি অলৰেডি আমি এফএসটি আৰু এসএসটি টিম আমি এংগেজ কৰাইছো আৰু তেওঁলোকে 24/7 ৰাউণ্ড লগত তেওঁলোকৰ ডিউটি সমূহ পালন কৰিব আমাৰ টোটাল এফএসটি আছে 6 নাম্বাৰস এসএসটি আছে 6 নাম্বাৰস ভিএসটি আছে 6 নাম্বাৰস আৰু এন্টি ডিফেন্সমেন্ট টিম যি আমাৰ সকলো পলিটিক্যাল পোস্টাৰ্স আমাৰ সাব ডিভিজনৰ আন্ডাৰ তেওঁলোকে ডিফেন্সমেন্ট কৰিব তাৰ আমাৰ তিনটা টিম অলৰেডি আমাৰ